বিয়া নোহোৱাই ভাল আছিল। বিয়া হৈ অহা আজি 2 বছৰেই হ'ল। মা দেউতাৰ কথা মানি মনেৰে ভাল পোৱাজনক এৰিলোঁ। চাই দিয়াজনৰ লগত সুখী হ'বলৈ শিকিলোঁ। সি চাকৰি কৰে। তোৰ মাৰ ঘৰৰ মানুহ আহিব আৰু মই বজাৰ কৰি খুৱাম। শহুৰ শাহুৰৰ আগত সুখী হোৱাৰ অভিনয় কৰিবলৈ শিকিলোঁ। লঘোণে ভোকে থাকিবলৈও শিকিলোঁ। কাজিয়া লাগিলে ঘৰত ক'বলৈও এৰিলোঁ। মাজে মাজে মাৰ খাই বিচনাতে পৰি মই কান্দো। তোৰ ঘৰৰ মানুহ খোৱাবলৈ তোক মই বিয়া পাতিছিলোঁ নেকি? আজিকালি মৰমবোৰ নাইকিয়া হ'বলৈ ধৰিলে। সুধিলে কামৰ টেনচন বুলি ক'বলৈ শিকিলে। এই চব দৰমহাৰ পইচাবোৰ জুৱা খেলি উৰালে। মাহৰ মূৰত মাহঁতৰ পৰা আনিবলৈ জোৰ কৰিলে। কি যে ভুল কৰিলোঁ নহয়। এই টকা থকা শ্বশুৰবোৱাই বিচাৰি এতিয়া পস্তাই আছোঁ। মই আচলতে বিয়া নোহোৱাই ভাল আছিল। অবিবাহিতসকলক আন কিছুমানে ঠাট্টা কৰে। ঘৰতে বুঢ়ী হৈ থকাৰ বাবে ৰাইজে নুবুজে প্ৰকৃত সুখী সিহঁতবোৰহে। কাৰণ সিহঁতৰ সংসাৰ নাথাকে, না পাৰিবাৰিক চিন্তাত পৰে। অবিবাহিতসকলেই প্ৰকৃত সুখী। মই আচলতে বিয়া নোহোৱাই ভাল আছিল। মা, চাকৰি কৰা দেখি বিয়া দিলি, আজি তই কিয় পস্তালি? মই ভাল পোৱা ল'ৰাজনৰ নাছিল চাকৰি, কিন্তু আমি দুয়োকে পাইছিলোঁ ভালদৰেই চিনি। চাকৰি যে সকলো নহয় আজি বুজিলি। মা, দেউতা, মোক কিয় এই মায়াৰ পৃথিৱীত কিয় পঠালি? জোৱাই বাপাৰেক আজি ভালকৈ চিনিলি। মই আচলতে বিয়া নোহোৱাই ভাল আছিল। আজি বুজিলি।